প্ৰথমটো মিনি ব্লগলৈ স্বাগতম। আজি আমি ওলাইছোঁ চব্জি খেতিলৈ, চব্জি কৰিবলৈ যাওঁ। টিলালৈ যাবলৈ ওলাইছোঁ। এতিয়া আমি ঘৰৰ পৰা অকণমান দূৰ হয় টিলাটোলৈ। ৰাতিপুৱাই 6টা বজাই নাছিল, 6টা নবজাতে ওলাইছোঁ। 6টালৈ 1 মিনিট আছে, তেতিয়াই ওলাই আহিছোঁ আমি। আহি ৰাস্তা পালেহি। আজি ৰাস্তা অকণমান দেৰি পাম দিয়ে। 6টা বজাতে ওলাই আহিছোঁ আমি। পথাৰত খেতি কৰিবলৈকে বাম খেতি ৰাতিপুৱাই নাপালে সময় নাথাকে আৰু ৰ'দ দিলে ইমান গৰম কেনেকুৱা পাইখানা কৰিব পাৰি, সেইকাৰণে ৰাতিপুৱা বিলাকে ওলাইছোঁ। আমি দিনটো কি কৰোঁ কি নাই আজি প্ৰথম ব্লগটো বনাইছোঁ। আগলৈ চাই থাকিব পাৰিবা, আগবঢ়াই নিলে মোক দিনটো কি কৰোঁ কি নাই তেনেকৈ মিনি ব্লগ দেখাই থাকিব পাৰিম। আশীৰ্বাদ কৰিবা। ধুনীয়া সেউজীয়া পৰিৱেশ, তাৰপৰা সেউজীয়া পৰিৱেশ ভাল লাগে। মোৰ কিন্তু খুবেই প্ৰিয় মোৰ সেউজীয়া পৰিৱেশটো। আহি পালেহি আমাৰ পথাৰ। বাটো সোনকালে আহি পালে 4টা বজাত। বায়ে কোৰ মাৰিয়ে আছে। মই অহা দেৰিয়ে হ'ল আজি। বা ভাগৰি আছে। আহি ময়ো কোৰ মাৰিবলৈ লৈছোঁ। এটুকুৰা উলিয়ালে ময়ো এটুকুৰা উলিয়াব বিচাৰোঁ। কাইলৈও আহোঁ, সদায় আহোঁ এনেকৈ ৰাতিপুৱা যি গৰম দুপৰীয়া আহিবই নোৱাৰে। কোনে কোনে চব্জি খেতি কৰি ভাল পায় কমেণ্ট কৰি জনাবচোন। এতিয়া আহিছোঁ চাহ খাবলৈ। বায়ে খাই আছে, ময়ো খাবলৈ আহিছোঁ। চাহ দিলেহি মানুহে গোবৰ দি আছে। এয়া হৈছে ফ্ৰেঞ্চবিনৰ গুটি দি ইয়াত কালি কৰি থোৱা ফল কাটি এয়া এতিয়া ফ্ৰেঞ্চবিনৰ গুটি দিবলৈ লৈছোঁ। মই তোমাক ৰং সানি দিম। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। চব্জি খেতি কৰি হৈ গ'ল, মামীও গৈছেগৈ, ময়ো আহিছোঁ। মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আজিয়ে প্ৰথম বনাইছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব।